Hello guys, hello guys, hello guys. আমি গৈ আছোঁ অলপ আজি ফুৰিবলৈ ক'ত? পাৰ্কত নহয়, আমি অলপমান যাম পবিতৰা ফালে। পবিতৰা পাৰ্কে হয় সেইখন। এনে কৈছোঁ তোমাক, এনে কৈছোঁ শুনো, পাৰ্কে হয় সেইখন, পাৰ্ক। মোৰ ছোৱালীজনীয়ে লং জাৰ্ণি যায় ভাল নাপায়, গতিকে ওচৰতে যাব, সেই গতিকে অলপ ওচৰলৈ লৈ যাম। যাওঁ আমি অলপ ফুৰি আহোঁ। ছামাৰ ভেকেশ্যন বুলি সিহঁতক ফুৰোৱা হোৱা নাই। অঁ, কিণ্ডাৰ জয়ত কি পালা? এইডাল তাই আজি কিণ্ডাৰ জয়ত পালে ব্ৰেচলেট। ৱাও, বহুত ধুনীয়া ন? বহুত ধুনীয়া নহয় জানো? বতৰ বৰ ধুনীয়া, ৰ'দ চ'দ নাই, বতৰটো আজি বৰ ধুনীয়া, গৰম কম। অলপ আগত বৰষুণ দি গ'ল, এতিয়া ৰ'দ নাই, ভাল লাগিব। ছোৱালীজনীয়ে বৰ ফূৰ্তি পাইছে দেখিছেনে? আমি ওলাইছোঁ আজি অলপ পবিতৰাৰ ফালে যাবলৈ। এয়া এতিয়া আমি চন্দ্ৰপুৰ পালোগৈ। চন্দ্ৰপুৰ বৰ ধুনীয়া সেউজীয়া পৰিৱেশ, খুব গছ গছনি আছে সেইফালে আৰু প্ৰকৃতি খুব ধুনীয়া দেখিবলৈ। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে যাব লাগে। এই ৰাস্তাটোৰ লেফ্ট ছাইডে আছে ব্ৰহ্মপুত্ৰ, খুব ধুনীয়া লাগে। আৰু এই গছকেইজোপা চাওকচোন, কি ধুনীয়া নহয় জানো? ইমান ধুনীয়া এনেকুৱা সেউজীয়া পৰিৱেশ আমাৰ এই গুৱাহাটীত খুব কমেই দেখিবলৈ পোৱা যায়। চন্দ্ৰপুৰ পৰিৱেশখিনি বৰ ধুনীয়া। আৰু এয়া আমি পালোগৈ, চাওক, পবিতৰা এতিয়া বন্ধ হৈ আছে, ডিচেম্বৰ মানত খুলিব বুলি ক'লে। হ'লেও মানে ক'লে যে এইফালেদি অলপ গ'লে গড় দেখা পোৱা যাব বুলি ক'লে, আৰু আমি চালোগৈ এপাক গৈ। আৰু সেই ভিতৰে ভিতৰে সৰু সৰু সেই গলি আছে, মথাউৰি টাইপৰ, সেই ওপৰেদি গ'লে চাব পৰা যায়। আমি ইমান দূৰলৈকে আৰু নুফুৰিলোঁ। ইয়াতে গড় এটা শুই আছে, আপোনালোকক মই অলপ আগত জুম কৰি দেখুৱাইছিলোঁ, এতিয়া জুম কৰি দেখুৱাইছোঁ। চাওক, এইয়া দেখিছেনে? অকণমান গড়টোৱে একেবাৰে বাগৰি থকা নাই, কিবা আঁঠুকাৰি থকা যেন লাগি আছে। পবিতৰা আহি পাই গ'লোহি। পবিতৰা এয়া দেখিছে, পবিতৰা এতিয়া মানে বন্ধ হৈ আছে বুলি ক'লে, ভিতৰৰ সেইফালে যাব লাগে। অঁ, দেখিছোঁ মই, দেখিছোঁ। এতিয়া হ'লেও এইখিনিৰ পৰা অলপ চাব পাৰিছোঁ, গড় এটা দেখা পালোঁ, ভাল লাগিছে। আমি প্ৰথমতে গৈ বোলো পবিতৰা যেতিয়া বন্ধ বুলি ক'লে আমাৰ মনটো খুব দুখ লাগি গৈছিল। তথাপি মই বোলো অকণমান চাব পৰা যাব নি। চাওক, এয়া চাওক, এতিয়া গড়টো সম্পূৰ্ণকৈ দেখা পোৱা গৈছে, মানে থিয়হি দিয়া পিছত। চাওক, দেখিছে গড়টো হয়তো দুইটা আঁঠু কাৰিয়ে বহি আৰাম কৰি আছিলে নেকি। এতিয়া চাওক, সম্পূৰ্ণভাৱে দেখা পোৱা যায়। পবিতৰা কাজিৰঙা গৈ যদি আপুনি গড় চাব নোৱাৰে, তেতিয়াহ'লে যোৱাটো নিৰৰ্থক হ'ব। এতিয়া চাওক, গড়টো অকণমান আগুৱাই যোৱা দেখা পাইছোঁ, বৰ ভাল লাগিল। ল'ৰা ছোৱালী দুয়োটাই খুব ওচৰৰ পৰা দেখা পালে, ভাল পালে। আৰু ইমান দূৰলৈ গাড়ীখন লৈ গৈ যদি গড় দেখা নাপালোঁ হয়, পবিতৰা যোৱাৰ অৰ্থহীন যেন হ'ল হয়। দিনটো ভালেই লাগিল, অযথাই ইমান দূৰ গৈ কিনে ঘূৰি আহিবলগীয়া নহ'ল। এতিয়া বৰ্তমান পানীৰে বহুখিনি জেগা দেখিছে আৱৰি আছে, গতিকে হয়তো সেই গতিকেই বন্ধ ৰাখিছে। আৰু ডিচেম্বৰৰ পৰা খুলিব বুলি ক'লে। তাতে বহু ৰেষ্টুৰেণ্ট দেখিছোঁ, মানে স্থানীয় ৰেষ্টুৰেণ্ট, তাতে গেটত শাৰী শাৰীকৈ আছে। তাতে খুব কমেই এতিয়া মানুহ নাই, কমেই মানে আমিয়ে আছিলোঁ মানুহ, আৰু নাছিল আৰু ৰেষ্টুৰেণ্টত কোনো তেনেকৈ মানুহ বুলিবলৈ দেখা নাপালোঁ, কাৰণ বন্ধ বুলি সকলোৱে গম পায়। আৰু এইজোপা চাওকচোন, কিবা মিচিং মানুহৰ ভাষাত তাজুক বুলি কয়। আৰু এই ফলবিধ খায় বোলে, আৰু পাতো খায়। পাতখিনি
কুমলীয়া পাতবিলাক ভাজি খালে বৰ ভাল লাগে মাংসৰ লগত। মাংস বুলি ক'লে গাহৰি মাংস, তাৰ লগত কুমলীয়া পাত ভাজি খালে বৰ ভাল লাগে। আৰু এয়া চাওক ফলবিধ মই সম্পূৰ্ণ ওচৰৰ পৰা দেখুৱাই দিছোঁ। খুব ভাল পাইছে ল'ৰা ছোৱালী দুটাই। আৰু এবিধ ফল নহয়, খাব নোৱাৰি যেতিয়া ফল বুলি নকওঁ, বিষাক্ত বুলি ক'লে। কি গুটি মই ধৰিব নোৱাৰিলোঁ, সুধিছিলোঁ কিন্তু তেওঁলোকেও নামটো ক'ব নোৱাৰিলে। আপোনালোকে জানে যদি কমেণ্টত জনালে নিশ্চয় ভাল পাম। আৰু এজনে ক'লে যে এই যদি ফলটো পানীত পৰে তেতিয়াহ'লে বোলে পানীত মাছ মৰি যায়, সেই পানীত বোলে মাছ নাথাকে। তেতিয়াহ'লে ভাবি চাওক কিমান বিষাক্ত হ'ব পাৰে। মই এটা খুব কষ্ট কৰি পাৰিলোঁ, এয়া চাওক। আৰু এয়া হ'ল একেবাৰে সৰুৰে সৰুটো, আৰু ওপৰৰ ফালে আছিল ডাঙৰ ডাঙৰকেইটা। আৰু ঘূৰি আহোঁতে এখন বহল পথাৰ দেখিলোঁ, য'ত নেকি ট্ৰেক্টৰে হাল বাইছিল আৰু ট্ৰেক্টৰখন ৰখাই থোৱা আছিল। আৰু তাৰে মাটিৰ সুবাস আহি নাকত পৰিছিল, খুব ভাল লাগিছিল। মোৰ ল'ৰালিৰ দিনবোৰ মনত পৰি গৈছিল। মই ডিব্ৰুগড়ত সৰুকালত যেতিয়া মই পথাৰত গৈছিলোঁ, সেই দিনবোৰ খুব মনত পৰিছিল। আৰু এইয়া চাওক দূৰলৈ ভূঁই ৰুই আছে ৰোৱনীসকলে। ছোৱালীজনীক দেখুৱাই দিলোঁ, ভাল পাইছে তাই। কাৰণ আমি যে ভাত খাওঁ, চাউল ক'ৰ পৰা হয় সেইখিনি অকণমান তাইক বুজাই দিলোঁ। তাই খুব ভাল পাইছে। আৰু ল'ৰাটোৱে অলপ এলেহুৱা, মোৰ ল'ৰাটোৱে মাকৰ লগত গাড়ীতে বহি থাকিলে। সি বৰ এটা এনেকৈ ছোৱালীজনীৰ নিচিনাকৈ চটপটাই ইফালে সিফালে কৰি ভাল নাপায়। গতিকে মাকৰ লগতে গাড়ীত বহি থাকিলে। মই ছোৱালীজনীক দেখুৱালোঁ। আৰু চাওকচোন, এনেকুৱা আহল বহল পথাৰ আমাৰ গুৱাহাটীততো দেখিবলৈ পোৱা নাযায়। খুব ভাল পাইছে ছোৱালীজনীয়ে চাই। তাৰে পিছত আহি চন্দ্ৰপুৰৰ অকণমান বালিচৰত আহি ব্ৰহ্মপুত্ৰৰ পাৰত ৰ'লোহি। ছোৱালীজনীয়ে গাটো অলপ বেয়া লগা বুলি কয়। তাৰে পিছত চাওকচোন, এয়া কি দেখিছোঁ চাওক। আমি য'ত নেকি সচৰাচৰ ভৰি দিবলৈও ভয় খাওঁ, তাতে তেওঁলোকে চাওকচোন কেনেকৈ জঁপিয়াই জঁপিয়াই সাঁতুৰি আছে। খুব ভাল লাগিল। তাতো অলপ ৰৈ প্ৰকৃতিৰ সেই লুইতৰ বহল বুকুৰ এক সুন্দৰ পৰিৱেশ উপভোগ কৰিলোঁ। আৰু সেয়া চাওক, এখন পৰঙি জাল বুলি কয়, সেইখন আমাৰ পৰঙি জাল বুলি কওঁ। পৰঙি জাল, এয়া চাওক এটা ল'ৰাই কেনেকৈ দৌৰ মাৰি গৈ পানীত জঁপিয়াই জঁপিয়াই ফূৰ্তি কৰিছে চাওক। এইটো বয়সতে আমিও এনেকুৱা ধেমালি কৰি ভাল পাইছিলোঁ। সেই গতিকে চাওক, সিহঁতেও বহু ৰিস্ক লৈ আছে ইয়াতে, কিন্তু মই সেইটোৱে আচৰিত পালোঁ। লুইতৰ বুকুৰ পাৰতে তেওঁলোকে ডাঙৰ দীঘল হৈছে, গতিকে জানে, আমাতকৈ বহুখিনি জানে যে সেইডোখৰত সাঁতুৰিলে হয়তো তেওঁলোকৰ বাবে একো ক্ষতিদায়ক নহয়। সেই গতিকে তেওঁলোকে তাতে খেলিছে, পানীত সাঁতুৰিছে। ছোৱালীজনীও অলপ মনটো আৰু দেহটো ভাল পালে, কাৰণ মাথা ঘূৰণিটো গাড়ীত থাকিলে বৰ বেছি হয়। যাৰ হয় তেওঁহে জানে কেনেকুৱা লাগে। মোৰো সৰুতে খুব হৈছিলে, এতিয়া কমিলে বাৰু। চাওক কি সুন্দৰকৈ এয়া মাছ মাৰি আছে। আৰু এয়া চাওকচোন কেনেকৈ সাঁতুৰি আহিছে। মই সাঁতুৰিব জানো, তেওঁলোকক সাঁতোৰা দেখি খুব মন গৈছিল, কিন্তু আজিলৈ লুইতৰ বুকুত সাঁতুৰি পোৱা নাই। আৰু তাৰে সন্মুখতেই তেওঁলোকে সাঁতুৰি থকাৰ অপজিততেই ৰাস্তাৰ বাওঁ ছাইডে এখন ৰেষ্টুৰেণ্ট আছিলে। খুব ধুনীয়া, ভিতৰত সোমাই খুব ভাল লাগিল। সোমোৱাতে আপোনালোকে তাত যদি সোমায় তেতিয়াহ'লে এণ্ট্ৰি ফিজ দিব লাগে। এণ্ট্ৰি ফিজ প্ৰতিজনে 100 টকাকৈ। আৰু আপুনি তাত ভিতৰত কিবা যদি ফুড খায়, তাৰে বিলখন আনি তাতে দেখাই দিলে আকৌ আপোনাক সেই যিটো এণ্ট্ৰি ফিজ সেইটো আপোনাক ৰিফাণ্ড কৰি দিব। সেই কথাটো খুব ভালেই লাগিল। আৰু ভিতৰত সোমাই গ'লোঁ,
ছোৱালীজনীয়ে খুব ভাল পালে। তাতে এখন পাৰ্ক আছে, বৰ সুন্দৰ, মানে সৰু ল'ৰা ছোৱালী খেলাৰ সা সঁজুলি আছে। চক এয়া দেখিছে সৰু সৰু হেলিকপ্টাৰ, আৰু তাই এই ৰূপত উঠিব খুব ইচ্ছা, হেংগিং ৰ'প। তাই ক'ত উঠো ক'ত নুঠো কৰিছে। আৰু এয়া চক গছৰ মাজে মাজে ৰেষ্টুৰেণ্টখন বনাইছে। ইয়াতে আছে ডাঙৰ ডাঙৰ চেগুন গছ। চেগুন গছৰ মাজে মাজে বনাইছে, মানে এয়া আছিলে এখন চেগুন বাগান। চেগুন বাগানখনক কি সুন্দৰ কৰি চক মাথা খটাই কিনি এইটো এটা বিজনেছ আৰম্ভ কৰিছে তেওঁলোকে। কিমান সঁচাকৈ শলাগনীয় মানে এটা কাম কৰিছে তেওঁলোকে। এয়া চক ছোৱালীজনীয়ে কিমান সুন্দৰকৈ চেষ্টা কৰিছে, আৰু গোটেই ব্ৰিজখন তাই হেংগিং ব্ৰিজখন বগাই পাৰ হৈ গ'ল। আৰু এয়া হেংগিং হৰ্চ ইয়াত চাওক। আৰু এইটো চেলফি জ'ন হয়, আপুনি ইয়াতে চেলফি ল'ব পাৰিব, আপোনাৰ ৰিলচ বনাব পাৰিব। বৰ সুন্দৰ। এইটো ফাৰ্ষ্ট ফ্ল'ৰত আছে, মানে আপত আছে, কৰিডৰ টাইপ হয়। বৰ ধুনীয়া লাগিল তাতে। আৰু এয়া চাওক জলপৰী, তেওঁ কি সুন্দৰ এটা দৃশ্য দেখুৱাইছে, পানী ঢালি আছে তেওঁ। এয়া চাওক গছবিলাক দেখিছে, সন্ধিয়া হৈ আহিল প্ৰায়, লাইট জ্বলিছে, ধুনীয়া লাগিছে। আৰু আমি ফাৰ্ষ্ট ফ্ল'ৰত বহি এইদৰে মুকলিকৈ চাৰিও চাইডে কোনো বেৰ নাই। তাতে ওপৰত আছে খেৰীৰ চালি এখন, আপোনালোকে AC-টো সোমাবলৈ পাৰে। আৰু তললৈ আছে AC ৰুম। আমাক কৈছিলে, কিন্তু আমি ভাবিলোঁ যে নাই, মুকলিকৈ এনেকৈ খাওঁ বহি কিনি। এয়া চাওক কিবা এটা সৰু সুৰাকৈ অৰ্ডাৰ কৰিলোঁ। যোৱাকালি সোমবাৰ আছিলে, সোমবাৰে গৈছিলোঁ আমি, গতিকে সোমবাৰে আমি নিৰামিষ খাওঁ, গতিকে বেছি হেভি ফুড নাখাওঁ বোলো, লাইটকৈ ল'লোঁ অলপ। এইদৰে অলপ কিবা এটা খাই লৈ আৰু পৰিয়ালটো ধুনীয়াকৈ ঘৰলৈ উভতি আহিলোঁ। লগ পাম তেতিয়াহ'লে আকৌ এটা নতুন ভিডিঅ'ত। সকলোকে বাই বাই।